Namaskar everyone, I am Dhananjay, MRG Study Channel আপোনালোকক স্বাগতম প্ৰিয় বন্ধু-বান্ধৱীসকল assam direct recruitment 2022 grade 4 grade 4 উত্তীৰ্ণ হোৱা Pwbd প্ৰাৰ্থীসকলৰ বাবে ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব কি প্ৰশ্ন সুধিব পাৰে সেই সম্পৰ্কে মই ভিডিঅটো প্ৰস্তুত কৰিছো আপোনালোকৰ কমেন্ট চাই আপোনালোকে বহুতে মোক কমেন্ট কৰি আছে Pwbd প্ৰাৰ্থীসকলৰ বাবে এটা ভিডিঅ প্ৰস্তুত কৰিব লাগে নিশ্চয় আজি আপোনালোকৰ বাবে এই ভিডিঅটো প্ৰস্তুত কৰিছো প্ৰিয় বন্ধু-বান্ধৱীসকল মই আপোনালোকক এটা কথা কৈলো মোৰ বন্ধু এজন 2022 গ্ৰেড 4 এটা পৰীক্ষা দিছিল তেখেতে Pwbd হয় তেখেতে যেতিয়া ইন্টাৰভিউ দি আহিছিল আহাৰ পিছত মই সুধিছো কি প্ৰশ্ন সুধিছিল কৈছিল তেখেতৰ নামটো সুধিছিল দেউতাকৰ নাম সুধিছিল ঘৰত কোন আছে শিক্ষাগত অৰ্হতা কি ঘৰৰ মাটি কিমান এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে আৰু তেখেতে Pwbd যেটো হয় তেখেতৰ এই Pwbdৰ ওপৰত তেখেতে কিবা সমস্যা বা তেখেতে যদি চকুৰ আছিল তেখেতৰ প্ৰবলেমটো যে চকুৰে দেখা পায় নে নাই বা এনেকুৱা ধৰণৰ কিবা ভাল বেয়া এনেকুৱা সুধিছিল আৰু তো ইয়াৰ ওপৰত ভিত্তি কৰি মই প্ৰশ্নসমূহ প্ৰস্তুত কৰিছো প্ৰিয় বন্ধু-বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব তেতিয়াহলে সম্পূৰ্ণ ভিডিঅ'টো বুজি পাব প্ৰিয় বন্ধু-বান্ধৱীসকল দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো Pwbd প্ৰাৰ্থীসকলক ইণ্টাৰভিউত সহজ সৰল প্ৰশ্ন সোধে কি প্ৰশ্ন সোধে আপুনি যেতিয়া ইণ্টাৰভিউ পেনেলত যাব বা আপুনি যেতিয়া ইণ্টাৰভিউ হলত সোমাৱাৰ পিছত ইণ্টাৰভিউ পেনেলে আপোনাক প্ৰথমতে আপোনাৰ নামটো সুধিব আপুনি ক'ব আপোনাৰ নাম যি হয় আপুনি কৈ দিব তাৰ পিছত আপোনাৰ দেউতাকৰ নামটো ক'লে আপোনাৰ ঘৰ ক'ত ক'ব বা আপোনাৰ গাঁওখনৰ নাম সুধিব কৈ দিলে আপোনাৰ ঘৰত কোন আছে আপুনি ক'ব মা দেউতা ভাই ভনী আপোনাৰ যিমানকেইটা সদস্যকেইটা ক'ব আপোনাৰ শিক্ষাগত অৰ্হতা কি এনেকুৱা সুধিব আপুনি ক'ব শিক্ষাগত অৰ্হতা কিমান হয় তাৰ পিছত আপোনাক দুই এটা প্ৰশ্ন সুধিব পাৰে এনেকুৱা ধৰণৰ সুধিব পাৰে এটো ধাৰণামূলকভাৱে বনাইছো মই প্ৰিয় বন্ধু-বান্ধৱীসকল 6 নম্বৰ প্ৰশ্নটো হ'ল আপোনাক কোনো বিশেষ কামৰ ব্যৱস্থাৰ প্ৰয়োজন হ'ব নেকি যাতে আপুনি আপোনাৰ কাম কৰিব পাৰে যদি আপোনাৰ বিশেষ কামৰ প্ৰয়োজন হয় তেতিয়াহলে আপুনি ক'ব হয় স্যাৰ বা বাইদেউ আৰু যদি বিশেষ কামৰ প্ৰয়োজন নহয় তেতিয়া কৈ দিব নহয় বুলি 7 নম্বৰ প্ৰশ্নটো আপোনাৰ কাম কৰাৰ ভাল উপায়ৰ বিষয়ে আপোনাৰ ধাৰণা আছে নেকি যদি আপোনাৰ ভাল কাম কৰাৰ উপায়ৰ ধাৰণা আছে তেতিয়াহলে আপুনি ক'ব আপোনাৰ ধাৰণাটো কি আৰু যদি নাই তেতিয়াহলে নাই বুলি ক'ব 8 নম্বৰ প্ৰশ্নটো আপোনাৰ কৰ্মস্থান সুৰক্ষিত কৰাৰ বাবে আপোনাৰ ধাৰণা আছে নেকি আপোনাৰ কৰ্মস্থান সুৰক্ষিত কৰাৰ বাবে যদি আপোনাৰ ধাৰণা আছে আপুনি ধাৰণাটো ক'ব আৰু যদি নাই তেতিয়াহলে নাই বুলি ক'ব প্ৰিয় বন্ধু-বান্ধৱীসকল ইণ্টাৰভিউ সম্পৰ্কে মই ডিটেইলছ ভিডিঅ প্ৰস্তুত কৰিছো কি নীতি নিয়ম মানি চলিব লাগে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে গৈ ভিডিঅ'বোৰ চাই ল'ব কোৱেশ্চন নম্বৰ 9 আপুনি আমাক চিকিৎসা ৰস্তাৰ বিষয়ে কেনেকৈ জনাব যাতে আমি আপোনাৰ কামৰ ৰাস্তা সলনি কৰিব পাৰো তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব আপোনাৰ চিকিৎসাৰ যিখিনি ৰাস্তা সেই ৰাস্তাৰ বিষয়টো জনাব পাৰে বা এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে সাধাৰণতে ইমান দূৰ নাযায় আপোনাৰ নাম আপোনাৰ দেউতাৰ নাম আপোনাৰ ঘৰত কোন আছে আপোনাৰ শিক্ষাগত অৰ্হতা কি আপোনাৰ ঘৰৰ মাটি কিমান এনেকুৱা ধৰণৰ দুই এটা প্ৰশ্ন সুধিব ইমান সময় আপোনাক প্ৰশ্ন নকৰে তথাপি মই আপোনালোকৰ এতিয়া যেটো প্ৰস্তুতিৰ কাৰণে দুই এটা প্ৰশ্ন তৈয়াৰ কৰি আছো আপোনালোকৰ ঘৰত প্ৰস্তুতি থকাটো ভাল প্ৰশ্ন সুধক বা নহুধক কিন্তু প্ৰস্তুতি থকাটো ভাল কোৱেশ্চন নম্বৰ 10 আপুনি মোকাবিলা
কৰিবলৈ সক্ষম হ'ব নেকি এনেকুৱা প্ৰশ্ন সুধিব হয় এইটো মোকাবিলা কৰিবলৈ সক্ষম হ'ম 11 নম্বৰ প্ৰশ্ন আপোনাৰ অক্ষমতাই আপোনাক আন লোকৰ ওপৰত খং কৰে নেকি ইয়াৰ উত্তৰ আপুনি ক'ব নকৰে স্যাৰ বা বাইদেউ নিশ্চয় আপোনালোকে বুজি পাইছে প্ৰিয় বন্ধু-বান্ধৱীসকল আপোনালোকে প্ৰশ্নসমূহ লিখি ৰাখিব আৰু উত্তৰসমূহ আপুনি ঘৰত প্ৰেক্টিছ কৰিব এইখিনি আছিল আজিৰ ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ